আপোনালোকৰ বাবে এই সপ্তাহৰ প্ৰশ্নটো হ'ল অসমৰ কোনখন চহৰক দেৱদাৰু নগৰী বোলা হয় প্ৰশ্নটোৰ চাৰিটা অপচন দিয়া হ'ল 1 নম্বৰ অপচনটো বৰপেটা 2 নম্বৰ অপচনটো নগাঁও 3 নম্বৰ অপচনটো বঙাইগাঁৱৰ অভয়াপুৰী আৰু 4 নম্বৰ অপচনটো যোৰহাট উত্তৰটো তলত কমেন্ট কৰি জনাব নাপাহৰিব আৰু এই ভিডিওটো সম্পূৰ্ণকৈ চাব নমস্কাৰ প্ৰিয় বন্ধু-বান্ধৱীসকল মোৰ নাম পুলকেশ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালো মোৰ চেনেলত আশা কৰো সকলোৱে কুশলে আছে যোৱা সপ্তাহত আপোনালোকৰ বাবে এটা হাতৰ দিয়া হৈছিল হাতৰটো আছিল এনে ধৰণৰ বেচটাই বেচে কিনটাই কিনে ৰান্ধটাই ৰান্ধে কিন্তু খাওটাই পেলাই দিয়ে উত্তৰটো হ'ল তেজপাত হয় বন্ধু-বান্ধৱীসকল তেজপাত আমি এবাৰ খোৱাৰ পিছত পেলাই দিও উত্তৰটো দিবলৈ সক্ষম হৈছিল বিনিতা কালেকশন হৰিকৃষ্ণ দাস মাধুৰ্য বিন্দাস এছামিছ পয়েম ষ্টৰী প্ৰণৱজ্যোতি গগৈ প্ৰণৱছ ব্লগছ দেৱাজানিছ ব্লগছ এণ্ড ক্ৰাফ্ট আৰু দিগন্ত নাথ উত্তৰ দিয়া সকলো বন্ধু-বান্ধৱীলৈ মই অন্তৰৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰি উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু আগলৈ যেন এনেদৰে উত্তৰ দিবলৈ অধিকতম চেষ্টা কৰে তাৰে আশা ৰাখিছোঁ তেন্তে প্ৰিয় বন্ধু-বান্ধৱীসকল আহকচোন আজিৰ সপ্তাহৰ প্ৰশ্নকেইটাৰ ফালে আগবাঢ়ো আজিৰ সপ্তাহৰ প্ৰথম তথা 1 নম্বৰ প্ৰশ্নটো হ'ল এনে ধৰণৰ মণিপুৰী সমাজত বছৰৰ শেষত নৱবৰ্ষ উপলক্ষে পালন কৰা উৎসৱটোৰ নাম কি উত্তৰটো হ'ল চেৰাওবা উৎসৱ এই উৎসৱটোৰ মূল লক্ষ্য এটাই যে তেওঁলোকৰ সমাজখনত শান্তি সমৃদ্ধি যাতে বৃদ্ধি পায় 2 নম্বৰ প্ৰশ্নটো হ'ল 2020 চনৰ 32 সংখ্যক অলিম্পিক ক্ৰীড়া সমাৰোহ ক'ত অনুষ্ঠিত হৈছিল উত্তৰটো হ'ল জাপানৰ টকিঅ'ত 3 নম্বৰ প্ৰশ্নটো হ'ল কোনজন ব্যক্তিয়ে বিশ্বৰ ভিতৰতে 8বাৰকৈ ধনী ব্যক্তি হিচাপে চিহ্নিত হৈছিল উত্তৰটো হ'ল বিল গেটছ প্ৰায় 63 বিলিয়ন মূল্যৰ অধিকাৰী 4 নম্বৰ প্ৰশ্নটো হ'ল এজন মানুহে সাগৰৰ উপকূলৰ পৰা এভাৰেষ্ট শৃংগলৈ গ'লে কি হয় উত্তৰটো হ'ল তেওঁৰ শ্বাস-প্ৰশ্বাস আৰু হৃদস্পন্দন বৃদ্ধি পাব 5 নম্বৰ প্ৰশ্নটো হ'ল ভাৰতৰ কোন ৰাজ্যত পুৰুষৰ সংখ্যা অধিক উত্তৰটো হ'ল পূব পঞ্জাৱত 6 নম্বৰ প্ৰশ্নটো হ'ল আটাইতকৈ জাকজমকতাপূৰ্ণ চহৰ কোনখন উত্তৰটো হ'ল ৱাশ্বিংটন 7 নম্বৰ প্ৰশ্নটো হ'ল কোন চৰাইৰ মাত কুকুৰৰ নিচিনা উত্তৰটো হ'ল দক্ষিণ আমেৰিকাৰ চিলি অঞ্চলৰ গভীৰ অৰণ্যত থকা গাইড নামৰ এবিধ চৰাইৰ আজিৰ সপ্তাহৰ অন্তিম তথা 8 নম্বৰ প্ৰশ্নটো হ'ল কোন প্ৰাণীয়ে মুখেৰে পানী নেখায় উত্তৰটো হ'ল ভেকুলীয়ে কাৰণ ই শৰীৰৰ ফুটাৰে পানী শুহি লয় প্ৰিয় বন্ধু-বান্ধৱীসকল এইকেইটা আছিল আজিৰ সপ্তাহৰ প্ৰশ্নকেইটা নিশ্চয় ভাল লাগিছে এই ধৰণৰ প্ৰশ্ন আৰু কিছু জ্ঞানৰ সৈতে চিনাকি হৈ থাকিবলৈ কাষতে থকা বেল আইকনটো প্ৰেছ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নতুন ভিডিঅ' আৰু নতুন জ্ঞান পুনৰ লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ ধন্যবাদ জয় আই অসম